কলেজৰ দিনৰ মানে এতিয়া শেষৰ দিনতো একেই লগতে আৰু সুপ্ৰভাত সকলোকে মোৰ ফালৰ পৰা আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰটো বহুত ডাৱৰীয়া, আজি অকণমান বৰষুণ দি আছে চিপচিপীয়াকৈ। সেইকাৰণে ভিডিঅ'টো ক'লে যাম ঘৰতে এনেকৈ থাকি ভিডিঅ' কৰিছোঁ আৰু এনেকুৱা চিপচিপীয়াকৈ বৰষুণ দি থাকিলে ক'তো যাবলৈ মন নাযায়, সেইটো কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। মই সকলোবোৰ দেখুৱাম আজিৰ দিনটোত কেনেকৈ কিদৰে পাৰ কৰিলোঁ দিনটো, সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব দেই। এতিয়া অকণমান বাহিৰলৈ ওলাই আহিলোঁ, মানে এতিয়া ৰ'দটো ওলাইছে আৰু অকণমান এয়া দেখিবলৈ পাইছে, ইমান ধুনীয়া লাগিছে। এতিয়া ৰ'দটো ওলালে আচলতে মনবোৰো মুকলি লাগে, ভাল লাগে। বাহিৰৰ পৰিৱেশটো দেখাইছোঁ অকণমান। ক'তনো দেখা আকৌ, মই ইয়াত ভিডিঅ' কৰি দিম। ক'ত ওলা মই ভিডিঅ' কৰি দিছোঁ ন। ক'তনো ক'তবা পালেগৈ। आप नेपालो ये मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो নাই পলালে। এইকেইদিন অকণমান ক্ষীণাইছোঁ এক্সাৰচাইজ কৰি আমাৰ ঘৰত মানে নাৰ্জী ফুল বহুত আছে। এতিয়া সাপ চাপবোৰ ওলাইছে যে গৰমত, এতিয়া নাৰ্জী ফুলত মাজত সোমাই থাকিব পাৰে, সেইটো কাৰণে আজি ফুলবোৰ অকণমান চফা কৰিব লাগিব। আপোনালোকক দেখাইছোঁ, চাওক। কিমান ধুনীয়া ফুলিছে। এইবোৰ কেনেকৈ বাৰু কাটিবলৈ পাৰে বাৰু, কেনেকৈ এইখিনি কাটি দিওঁ। ইমান ধুনীয়াকৈ ফুলিছে, বহুত আছে, বহুত এফালেও বহুত এইটো চাইডে গোটেই মানে ফুলে। চিনি দিব মন লাগিছে, মন হ'লে পাবো। আৰু কিমান বাহিৰত থাকিম, এবাৰ ভিতৰলৈ যাওঁ আৰু। হেল্ল' গাইজ, আজি মানে আমি বিয়া খাবলৈ আহিলোঁ। কি লাগিছে আকৌ? কি হৈছে আকৌ? মানে বা এজনী বিয়া আৰু আজি ফটাফটি বিয়া খাইছোঁ। এয়া পুৰা মানুহ হৈছে। এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড, এইজনী বন্দিয়া। তাৰ পৰা আজি মানে মোৰ লগৰী কেইজনীক লগ পাই বহুত ভাল লাগিছে। আৰু এইকেইজনী মানে ভণ্টি হয় মোৰ, এজনী মানে মোৰ বান্ধৱী আৰু মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'লো আৰু। স্কুলৰ দিনৰ কলেজৰ দিনৰ মানে এতিয়া শেষৰ দিনতো একেই লগতে আৰু বহুত ভাল মোৰ চেনেলটো কৈ দিয়া, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। লগ পাইছোঁ, কিমান ভাল লাগিছে ন। তাৰপা আৰু কিবা কবা নেকি? ভাল লাগিছে আৰু লগ পাই ভাল লাগিছে। ঠিক আছে। আৰু চেনেলটো মানে ইমান ধুনীয়াকে বনাইছে নহয়, ইয়াৰ চাওক কি মজা লাগিছে, কি মজা লাগিছে। আজি খাদ্যটো পুৰা দবাব লাগিব, গাহৰিৰ লগত আৰু লগতে ছাগলী মাছ আছে। আপোনালোকে যদি খায় তেন্তে মই আপোনালোকক এইকেইজনী চিনাকি
অথনিৰ পৰা চিনাকি হাই তোমালোকৰ নাম আছে নমস্কাৰ চব মানুহ কিমান হৈছে আৰু আহিব পুৰা মানে মানুহ 5খন গাঁৱৰ মানুহ মাতিছে মানে আজি প্ৰায় একদম ফুল হৈ যাব বহুত ডাঙৰ বিয়া একদম কইনাজনী ক'ত গৈছে দেখাব পোৱাই নাই এতিয়ালৈকে দেখাই নাই মানে এই লগৰ কেইজনীক দেখিয়ে মানে মই ইয়াত বহি ল'লো অকণমান লেকচাৰ কৰিম তাৰপিছতে এয়া চব কি মজা আহি আছে খাইছে খোৱা বোৱা আহি আছে গৈ আছে এইজনী আমাৰ বাইদেউ মানে কইনাজনী আৰু কইনাজনী বোলে বিৰাটেই ভাগৰ লাগিছে মানে বাৰ কৈছে আৰু বহুত টোপনি ধৰিছে বুলি কৈছিলে সেয়া টোপনি ধৰিছে গম পোৱা গৈছে সেয়া আৰু এনেকৈ বিয়া খালোঁ আমাৰো এয়া আমাৰ মা আৰু মই আমি ভবা নাছিলোঁ যে একেটা কালাৰেই হ'ব আমাৰ ড্ৰেছ মানে গ্ৰে কালাৰ টাইপে হৈ গ'ল দুইজনী এয়া বিয়া চিয়া খাই ঘৰলৈ গ'লোঁ আৰু ভাগৰো লাগিলেই বিৰাটেই ভাগৰ লাগিলে তাৰপিছত ঘৰলৈ গ'লোঁ এতিয়া ঘৰলৈ আহি পাই গ'লোঁ পোৱাৰ পিছত শোৱাৰ পিছত ধুনীয়াকৈ আৰাম কৰাৰ পিছত মই ভাবিলোঁ আজি কিবা এটা চাহৰ লগত বনাই খাম মানে পিঠা বনাওঁ বুলি এয়া মই ল'লোঁ পিঠাগুড়ি ভাত খোৱা চাউলৰ পিঠাগুড়ি তাৰপাছত এয়া ল'লোঁ মই গুড় ল'লোঁ এয়া চেনি এয়া দেখিছে আপোনালোকে এয়া লৈ ল'লোঁ মই ফাৰ্ষ্টত ইয়াৰ পিছতে মই লৈ লৈছোঁ অকণমান মানে ৰিফাইন অকণমান বেছি নহয় অকণমান তাৰপাছতে ধুনীয়াকৈ মই ইয়াত পানী দিছোঁ পানী কম পৰিমাণে দি আছোঁ মানে একেবাৰে বেছিকৈ দিলেও বেয়া হ'ব আৰু সেইকাৰণে মই মানে কমকৈ দি ফেটি আছোঁ আৰু ভিডিঅ'টো কৰি থ'লোঁ আপোনালোকক দেখুৱাবলৈ এয়া ধুনীয়াকৈ ফেটি হৈ গৈছে ধুনীয়াকৈ ফেটি লৈছোঁ খিচমিচ লৈছোঁ অকণমান এয়া ডাব নাৰিকল লৈছোঁ তাৰপৰা এয়া লৈছোঁ চফ আৰু এয়া চেৰি ওপৰত দিবলৈ মই চেৰি লৈছোঁ এয়া ধুনীয়াকৈ আৰু ইয়াত বেকিং পাউডাৰো দিছোঁ অকণমান দিবলৈ কাৰণ বেকিং পাউডাৰ দিলে বস্তুটো কোমল হয় খাবলৈ আপোনালোকেতো জানে আৰু বস্তুটো ফুলি যায় তাৰপিছত মই ডিছপ'জেবল গ্লাছ ওলালোঁ তাৰপৰা ওলাই কিনে ইয়াত আকৌ ডিছপ'জেবল গ্লাছবোৰত মই ৰিফাইন লগাই লৈছোঁ মোৰ বেটাৰটো অলৰেডি হৈ গৈছে ভৰোৱা হৈ গৈছে মানে গ্লাছবোৰত ধুনীয়াকৈ মই ইয়াৰ ওপৰত চেৰি দিছোঁ ইয়াতে লগাই দিছোঁ ধুনীয়াকৈ এতিয়া মই এটা চচপেনত পানী অলপ গৰম কৰি হ'বলৈ দিছোঁ পানী অলপমান গৰম হোৱাৰ পিছত ইয়াতে মই এটা ষ্টেণ্ড দিছোঁ তাত গ্লাছবোৰ ওপৰত থ'বলৈ এয়া মই এটাকৈ এতিয়া ষ্টেণ্ডৰ ওপৰত এনেকৈ দি দিছোঁ ধুনীয়াকৈ অকণমান গৰম হোৱাৰ পিছত এনেকৈ দি দিছোঁ আৰু গোটেইকেইটা একেলগতে হৈ গৈছে দিবলৈ মানে তাত সৰু নহয় যে এইটো ডাঙৰ সেইটো কাৰণে ইয়াতে হৈ গৈছে 6-7টামান মই ঢাকনি এনেকৈ ঢাকি থ'লোঁ এখন তাৰপৰা আকৌ মাজে মাজে চেক কৰি লৈ চালোঁ এয়া হৈ গৈছে ধুনীয়াকৈ আপোনালোকে ইয়াত কেক দিও বনাব পাৰে ইমান ধুনীয়াকৈ মই ইয়াত পিঠাগুড়িহে দিছিলোঁ কেক বুলি নহয় পিঠাহে বনাইছোঁ আচলতে পিঠা এয়া ধুনীয়াকৈ হয় এইটো গ্লাছেৰে কি ধুনীয়াকৈ ওলাই যাব এতিয়া চাই থাকক আপোনালোকে বাকীকেইটা মই তেনেদৰে ওলাই ল'ম এটাকৈ এনেদৰে মই গোটেইকেইটা ওলাই ল'লোঁ আপোনালোকে ইয়াত দেখিব পাইছে ধুনীয়া হৈছে ন এইকেইটা কি ক'ম আৰু খাবলৈও সিমান সোৱাদ হৈছে চাওকচোন ইমান কোমল হৈছে নহয় বস্তুটো ইমান মজা হৈছে খাবলৈ আজিলৈ ভিডিঅ'টো মানে ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু